हेलो ओइ सुकुराली मरिसे बोले কথাটো সঁচা নে মিছায়ে কোনে তো এই ফালতু নিউজবিলাক দিয়ে ন শুনিলো মই তাত মিছা কথাটো নিউজত দিছিটো চাই লচোন চাই আছো ঈদৰ নামাজৰ পূৰ্বে দুৰ্ঘটনাত মৃত্যু চকুৰ আলী জমিৰ আলী ছ'চিয়েল মিডিয়াটো কি ডেঞ্জাৰ বস্তু ন যিটো বস্তু নেকি ভাইৰেল হ'ব লাগে সেইটো বস্তু ভাইৰেল নহয় আৰু যিটো বস্তু ভাইৰেল নহ'ব লাগে সেইটো ভাইৰেল হয় ঈদৰ নামাজৰ পূৰ্বে দুৰ্ঘটনাত মৃত্যু চকুৰ আলী এতিয়া অসমৰ বহুত মানুহে ভাবিছে কি চকুৰ আলীৰ মৃত্যু হৈছে আৰে ভাই অসমত কি চকুৰ আলী এজনেই আছে নেকি হাইও উঠে কিছুমান কথাত নকলেও নহয় ক'লেও ভম বেয়া এই চকুৰ আলী এই মানুহজনক বাৰু আপোনালোকে কিয় ইমান অশান্তি দি থাকে ময়ো প্ৰথমতে ভাবিছিলোঁ চকুৰ আলী সঁচাকৈ মৰিছে নেকি তাৰপিছত যেতিয়া চকুৰ আলীৰ নিজ মুখেৰে শুনিলোঁ যে সি মৰা নাই জীয়াই আছে তেতিয়াহে মই ভাবিলোঁ চালা ফেক নিউজে ভাইৰেল হৈছিল নো ডেট দ্য চুকুৰালী মৰা নাই চুকুৰালী জীয়াই আছে আপোনালোকৰ আশীৰ্বাদ আছে বিকজ কাৰণ নিউজসকলে যিবিলাক সাংবাদিক চোৰ সাংবাদিকবিলাকে ভিউজৰ কাৰণে তেওঁলোকে এইখন মানে মৰা মানুহক জীয়াই মানুহক মৃত্যু বুলি তেওঁলোকে প্ৰচাৰ চলায় সেইটো হৈছে সাংবাদিকৰ কাম গতিকে সাংবাদিকে আমাক এনেকুৱা পূৰ্ব সজাইছে সেইটো কাৰণে এনেকুৱা মানে তুলনা লাগিছে গোটেই অসমত যে চুকুৰালীৰ মৃত্যু হৈছে কেতিয়াও হোৱা নাই চুকুৰালী জীয়াই আছে কিন্তু বেলেগেই হ'ব পাৰে মানুহে বহুতজনে কৈ আছে গতিকে মই জীয়াই আছোঁ আৰু আপোনালোকে আশীৰ্বাদ পাইছোঁ আৰু আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰি দিব চুকুৰালী জয় অসম ধন্যবাদ তো গাইছ বাকীবোৰ বাদ দিয়া যিসকলে সঁচাকৈ ভাবিছিলা নেকি চকুৰ আলীয়ে মৰিছে বুলি সেইসকলে নিশ্চয় এতিয়া গম পালা যে চকুৰ আলী মৰা নাই সি জীয়াই আছে এইটো এটা ফেক ভিডিঅ' আছিল